আজি আহিছোঁ বশিষ্ঠ আশ্ৰম। হ'ল গণেশ আৰু দুৰ্গাৰ এখন তৰণি ফালে গণেশ দুৰ্গাৰ মন্দিৰ আছে। এইফালে হ'ল বশিষ্ঠাশ্ৰম দেৱালয়, বৈষ্ণৱমুনিৰ আশ্ৰম। বলক বান্দৰৰ সৰু ছোৱালী। এয়া ঝৰ্ণাটো চিৰপ্ৰবাহমান গতিৰে বৈ আছে, চিৰকাল বৈ আছে। এইটো গণেশ আৰু দুৰ্গা মন্দিৰ, আমি তালৈকে যাম, মই দেখুৱাম আপোনালোকক। ইয়াৰ তলত গণেশ আৰু দুৰ্গা দেৱীৰ মন্দিৰ আছে, দুৰ্গা মাৰ মন্দিৰ আছে। মই আপোনালোকক সেয়া দেখুৱাবলৈ গৈ আছোঁ এতিয়া। ইয়াত উপনয়ন, এইবিলাক বিয়া বাৰু এইবিলাক চব কিছু হয়। আপোনালোকক দেখুৱাই আছোঁ ইয়াতে বশিষ্ঠাশ্ৰমত অৱস্থিত এয়া দুৰ্গা মা আৰু গণেশ বাবাৰ এয়া শিলত খোদিত মূৰ্তি। মই আপোনালোকক ভালদৰে দেখুৱাইছোঁ, ভালদৰে চাওক। এয়া দুৰ্গা মা আৰু এয়া গণেশজী মহাৰাজ। এই উপনয়ন, বিবাহ বাৰু চব কিছু হয় ইয়াতে চব কিছু হয়। মই আপোনালোকক দেখাইছোঁ। এইটো বশিষ্ঠাশ্ৰমত অৱস্থিত এইটো গণেশ বাবা আৰু দুৰ্গা মাৰ মন্দিৰ মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই থাকক, মই এফালৰ পৰা আপোনালোকক দেখুৱাইছোঁ। ইয়াতে উপনয়ন হয়, ইয়াতে উপনয়ন কৰি আছে, ইয়াত উপনয়ন কৰি আছে, কৰি আছে, সকলো কিছু কৰি আছে। বিয়া বাৰু হয় ইয়াতে, মই আপোনালোকক দেখাইছোঁ। এয়া হ'ল বশিষ্ঠাশ্ৰমৰ পাৰিপাৰ্শ্বিক অৱস্থা। এয়া চাওক, এই অৱস্থা মই আপোনালোকক এফালৰ পৰা দেখাই আছোঁ। আপোনালোকে চাওক, এয়া হ'ল বশিষ্ঠাশ্ৰম। তাৰপিছত মই আপোনালোকক দেখাইছোঁ এফালৰ পৰা, আপোনালোকে চাওক। এই বশিষ্ঠাশ্ৰমৰ গাতে লাগি থকা এইটো এটা প্ৰকাণ্ড হাত কংক্ৰিটেৰে বনোৱা এই বিশালকায় হাতীটো শ্ৰী দেৱ শৰ্মাই বনাইছিলে। তেওঁৰ ঘৰ ধমধমাত। তেওঁ এতিয়া বৃদ্ধ, গোটেই বৃদ্ধ। তেওঁৰ ঘৰ ধমধমা নিবাসী শ্ৰী অশ্বিনী দেৱ শৰ্মাই এই বিশালকায় হাতীটো বনাইছিলে। আৰু এই হাতীটোৰ ভিতৰতে মন্দিৰ।
এইটো ভিতৰত সোমাব লাগে, এতিয়া বন্ধ কৰি থোৱা আছে। আছিল বশিষ্ঠ মুনি আশ্ৰম, বশিষ্ঠ আশ্ৰম।